Hello, namaskar guys. My name is Assam. কি খবৰ আপোনালোকৰ মই গীতা আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ব্লগলৈ তো বলক আজি ভিডিওটো আৰম্ভ কৰি নকই মানে বলক আজি আছে মানে জুন সো কেদিনমান আগতে আঙুঠি পিন্ধা গল কিন্তু আঙুঠি পিন্ধা ভিডিও মই বনাইছিল কিন্তু ইউটিউব চেনেলত মই যোনটো ডিজি ব্লগ 2755 কিন্তু এই চেনেলটো বৰ্তমান নাই এই চেনেলটো ডিলিট হৈ এটো মোৰ নতুন চেনেল সো চেনেলটো সাবস্ক্ৰাইব কৰি দিব বৰ্তমান বেছি নাই বা কেটামানে আছে কৰি দিব এক সপ্তাহ উঠি যাব তো আজি যাওঁ জুনত সো মানে ইয়াৰ পৰা মানে লখিমপুৰ আছে জুন সো মানে আমি মানে দৰা ঘৰ ইয়াত আছে কইনা ঘৰ তাত আছে বন্ধু বান্ধৱীসকল আমি ফাইনালি আহি পেলাই আমি বিয়া ঘৰ পাই গ'লোহি এয়া সব বিয়া ঘৰ মানে দৰা ঘৰ আছে এয়া আৰু আহক কোন প্ৰথমতে আমি দৰাকে দেখাই লওঁ সিবুদা আজি দৰা হাজত আৰু এইফালে চাওক কাম হৈ আছে নহয় এখন দেখাই আৰু বন্ধু বান্ধৱীসকল এইফালে চাওক গাড়ী লাইন এখন আৰু এইফালে আছে নীলাটো ৱেগনাৰ আৰু এইখিনিত আৰু অকণ দেৰিকৈ আৰু এখন লাগিব তাৰপিছত আৰু এখন লাগিব মানে আজি মানে টোটেল 8খন নে 9খন গাড়ী বুকিং হৈছে এতিয়া আমি কলপলি যাই গৈ আছো या कलपली কেনেকৈ লগাই দেখাই দে কলপলি লগাই আছে আৰু বন্ধু বান্ধৱীসকল দেৰি নকৰি আমি যাত্ৰা আৰম্ভ কৰোঁ বহুত দূৰ মানে যাত্ৰাৰ পিছত মানে অকণ মানে ৰেষ্ট লৈছোঁ বৰ্তমান সকলোৱে মানে পানী চানী খায় এইখন এখন গাড়ী এখন বৰ্তাৰ দোকান এইখন এখন গাড়ী এখনৰ মালিক কোন চা পালোহিয়ে নহয় আকৌ আহি পেলাই আমাৰখন পাছত আছে আৰু দুখন আহি আছে ৰৈ আছোঁ এতিয়া বিচিলে
গাইছ মানে খাই মেলি মানে হৈ গ'ল আৰু এতিয়া আমি যাম আৰু অকণমান দেৰি পাছত